আমাৰ গাঁৱলে কিছুমান যে সাঁথৰ আছে হাঁহ কান্দা বাঁহ মোৰ আজি সেনেকুৱা হৈছে পুৱা ৰাতিপুৱা কি ফূৰ্তিটো লৈ গৈছে কাৰণ মোৰ আজি এক্সাম শেষ হ'ব ভাল লাগিছে কেইদিনমান ৰেষ্ট পাম এবাগে আকৌ কলেজ যাই পেলো আহি মই ৰুমৰ চিট বিচাৰি কেনে মই এক্সাম হলত আহিলো এন্দে গোটেইকেইটা আহি পাইছে ময়ে আহি পোৱা নাছিলো মোৰ দেৰি হৈছে क्या क्या बात कर रहे हैं তাৰপিছত আৰু মেম নাহাকলে অলপমান আমি আড্ডা মাৰিলো গোটেইকেইটা মেল মাৰিলো মই ঘৰৰ পৰা আকৌ খাই অনাৰ কাৰণে মই ভাবিছো কেণ্টিনৰ পৰা কিবা খাওঁ এবাগে লগৰকেইটা ফোন মাৰিছে যে এক্সাম ষ্টাৰ্ট হ'ব তই ময়ো যাই এক্সামটো দিলো 1 hour later. এক্সাম দি উঠি আৰু নেক্সট আৰু এটা এক্সাম আছে সেইটোৰ কাৰণে চিট মাৰিব ৰখি আছো বহুত টাইম ৰখি সময় লাগি গৈছে তাৰপিছত আমি লাষ্ট এক্সাম লাষ্ট মানে ফাইনেল নহয় আমাৰ চেচনেল তথাপিও মন গেল গোটেইকেইটা লগ লাগি ফটো উঠিলো কিবা কিবি এনেকৈ অলপ তামচা কৰিলো মই ৰিল বনাই আছিলো তাই মোৰ লগত ফাল্টি কৰি আছে যি কি নহওক এবাগে আৰু আমাৰ নেক্সট এক্সামটো চিট মাৰিলে 2 hours later. ছেকেণ্ড এক্সামটো মোৰ একদম বেয়া গৈছে সেইকাৰণে মন চন একদম বেয়া হৈ গৈছে তাৰপিছত আৰু নেক্সট মোৰ ভিডিঅ' ক্লিপ ল'বৰ মন নেগেল সেইকাৰণে আজি ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ নেক্সট আৰু এটা ভিডিঅ'ত লগ পাম